যোৱাকালি আমি আমাৰ দলপানী ফৰেষ্ট ব্লকলৈ আমি হেৰি পেট্ৰলিঙৰ কাৰণে গৈছিলোঁ। যিহেতু আমি সদায় জংঘললৈ মানে গৈ চোৱা চিতাটো কৰি আছোঁ। ঠিক যোৱাকালি আমি যোৱাতে তাতে মানে আমি জংঘলৰ ভিতৰত সোমাই যেতিয়া আমি অপাৰেশ্যন কৰিলোঁ, তাতে কিছুমান মানুহ সোমোৱা আমি খোজ দেখা পালোঁ। খোজ দেখা পাই আমি অলপ আৰু ভিতৰত গৈ চালোঁ যে আৰু মানে তাতে মানে বাফেলো কাৰ্টছৰ মানে লিকটো দেখা পালোঁ। তেতিয়া আমি গম পালোঁ সেইটো ধৰিব লাগে বুলি ভাবি আমি ঘূৰা ঘূৰি কৰি সন্ধিয়ালৈ ওদালগুৰি 3 নম্বৰ ওদালগুৰি গাঁৱৰ ওচৰত জংঘল যোনটো এটাচ গাঁও, তাত আমি এম্বুছ থাকি ৰাতি ঠিক 8টামান বজাত সিহঁতে সঁচাকৈ লৈ আহি থকা সময়তে জংঘল ভিতৰতে আমি 4 হাল মহ গাড়ী ধৰিব পাৰিলোঁ। লগতে কাঠসমূহো জব্দ কৰিলোঁ আমি। যেতিয়া আমি ধৰিলোঁ তেতিয়া ঠিক মানে সিহঁতৰ ৰছীডাল কাটি সিহঁতে গৰুবিলাক চব ভগাব চেষ্টা কৰিছিলে, কিন্তু সিহঁতৰ মানে চব সফল নহ'ল। আমি 3টা মহ আমি ধৰিব পাৰিলোঁ আৰু 4টা বাফেলো কাৰ্টছ উইথ চন টিম্বাৰ্ছ আমি ধৰিব পাৰিলোঁ। কাঠৰ অকল কাঠৰ 2 লাখ কাছাকাছি যাব আৰু মহ 3খান এইটো 1.5 লাখ কৰি পৰে এটাত। 1.5 লাখ হ'লে 3, 3.5, 4 মান হ'ব। 4খন গাড়ীৰ 20,000কৈ ধৰক আপুনি, তো 1 লাখ ধৰক। টোটেল 7-9 লাখৰ মানে আমি মূল্যৰ বস্তু বাহিনী সিহঁতৰ পৰা আমি জব্দ কৰিলোঁ। এতিয়া জব্দ কৰাবিলাক আমি শান্তিপুৰ, আমাৰ চাব কেম্প আছে এটা, শান্তিপুৰৰ আমি মহটো থোৱা হৈছে আৰু বাফেলো কাৰ্টছটো থোৱা হৈছে আৰু আমাৰ ৰুণিখাতালৈও লৈ অহা হৈছে। তেনেকুৱা বহু সময়ৰ পৰা চলি আছে, কিন্তু তেওঁলোকে নামানে বা বন্ধই নহয়। কাৰণটো কি থাকিব পাৰে? কাৰণটো হ'ল তাৰমানে সিহঁতে মানে বহুত দিনৰ পৰা সিহঁতে বহুত সহজ সৰলে মানে জংঘলখন সিহঁতৰ নিজৰ জীৱিকা বুলি সিহঁতে ধৰি লৈছে। আৰু সেই যোনটো কেৰেক্টাৰ সিহঁতৰ এটা কেৰেক্টাৰৰ পৰিণত হৈ গৈছে সিহঁতৰ, যাৰ ফলত সিহঁতে সহজত এৰিব পৰা নাই। আমি বাৰে বাৰে ধৰি আছে সিহঁতৰ মহ বাফেলো তেনেকুৱা বহুত মানে গাড়ীৰ কাঠ তেনেকুৱা ধৰি আছে, তথাপি সিহঁতে এতিয়াও সলনি হ'ব পৰা নাই। এইবাৰ চাওঁ আমি ডিউটিটো অলপ বেছিকৈ কৰি হয়তো সলনি হ'ব পাৰে, এইটো আমি চেষ্টা কৰি আছোঁ। তাৰপিছত আপোনালোকৰ ডিপাৰ্টমেণ্টৰ পৰা বন ৰক্ষাৰ কাৰণে এটা ৰাস্তা বনোৱাৰ কথা দিছিলে বা কৈছিলে, ৰাস্তা বনাইছিলে, এইটো কিমান আগবাঢ়িছে আপোনালোকৰ? হয়, ইতিমধ্যে সেই যোনটো পেট্ৰলিং পাৰ্ট, আমি পেট্ৰলিং পাৰ্ট বুলি কওঁ, সেইটো জংঘলৰ মাজেদি আমি খোজকাঢ়ি সদায় যাব নোৱাৰি। খোজকাঢ়ি কিমান খোজকাঢ়িব, সেইটো বৃহৎ বহুত 15 কিলোমিটাৰ যিহেতু জংঘল, বহুত ডাঙৰ জংঘল, যাৰ ফলত আমাৰ হায়াৰ অফিচাৰবিলাকে এটা চিন্তা কৰিছোঁ যে আমি ইয়াতেও যিহেতু ৱাইল্ড লাইফবিলাকৰ যেনেকৈ পেট্ৰলিং পাৰ্ট থাকে, আমাৰো ইয়াত পেট্ৰলিং পাৰ্ট আমি কৰি আছে।